প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই মাছৰ ৰেচিপি এটা আপোনালোকৰ মাজত লৈ আহিছোঁ। যিহেতু ঠাণ্ডা অনুভৱ হৈছে, অলপ সিমান ঠাণ্ডা হোৱা নাই, হয়তো লাহে লাহে অনুভৱ এটা হয় আৰু ঠাণ্ডাৰ। আৰু জুবিনদাৰ ভাল পোৱা এবিধ মাছ, এয়া হৈছে চেঙা মাছ। মাছ আছিলে জুবিনদাৰ সকলোতকৈ প্ৰিয় খাদ্যৰ ভিতৰত সকলোতকৈ প্ৰিয় আছিলে মাছ। সেই গতিকে মূলাৰ লগত মই নতুন মূলা ওলাইছে। এইয়া মূলা দেখিছেনে? আঙুলিৰ নিচিনাকৈ ওলাইছে। জুবিনদাই যেনেকৈ কয় ঘেণ্টা কাকো খাতিৰ নকৰোঁ, ঠিক তেনেকৈ মূলাটো তেনেকৈ ওলাইছে। মোৰ মূলাকেইটা দেখি পেলাই লৈ আনিলোঁ। দেখিছেনে মূলাটো কেনেদৰে আহিছে? একদম আঙুলিটোৰ নিচিনাকৈ হৈছে। এইয়া ঘেণ্টা কাকো খাতিৰ নকৰোঁ, তেনেদৰে ওলাইছে মূলাটো। আৰু এইয়া মূলাৰ ৰেচিপি মই বনাব লৈছোঁ মাছৰ লগত। আৰু জুবিনদাৰ প্ৰিয় যদি আমাৰ সকলোৰে প্ৰিয়। আৰু এয়া কুমলীয়া মূলা গোলকৈ কাটি দিছোঁ, আৰু বিলাহী, পিঁয়াজ আৰু পাঁচফোৰণ দিছোঁ, আৰু ইয়াত বি জলকীয়া দিছোঁ, কেৰাহীত দি দিছোঁ। আৰু ভিডিঅ'টো সহজতে চাব পৰাকৈ মই কম সময়তে দিছোঁ, আপোনালোকে চাই আমনি নাপাবৰ বাবে। আৰু ইয়াত পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণ দি এইখিনি ভালদৰে ভাজি ল'ম। ইয়াতে মূলা দি দিম মই। বিশেষকৈ এই কেৰাহীখন খোলা যদিও মোৰ একদম খাবলৈ এই কেৰাহীখনতেই মোৰ ভাল লাগে। আৰু ইয়াত শুকান জলকীয়া দি দিছোঁ। খাবলৈ বিৰাটেই টেষ্টি লাগে। এখন লোহাৰ কেৰাহী হয় আৰু খাবলৈ বিৰাটেই টেষ্টি হয় এনেদৰে। আৰু এয়া ফাৰ্ষ্ট মূলা ওলাইছে। মূলা ওলোৱাৰ লগে লগে মূলা এয়া দি দিছোঁ ধুনীয়াকৈ। আৰু নতুন মূলা, কুমলীয়া মূলা, ঘৰতে কৰা, খাবলৈ বিৰাটেই টেষ্টি। আৰু আপোনালোকৰ মাজত এয়া মাছৰ ৰেচিপিটো আপোনালোকৰ মাজত আগবঢ়াইছোঁ। চেঙা মাছ আৰু মূলাৰ লগত মাছৰ তৰকাৰী। ৰাতিৰ ভাত সাঁজ আমি এনেদৰে খালোঁ, তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে এনেদৰে খাইছেনে? যদি খাইছে কমেণ্ট কৰি জনাব। ইয়াতে জালুকৰ গুড়ি অলপ দি দিছোঁ। অলপ বৰষুণ দি আছিলে যিহেতু, চিপকৈ অলপ বৰষুণ দিছে, অলপ ঠাণ্ডা নমাইছে, কিন্তু সিমান ঠাণ্ডা হোৱা নাই। এয়া মাছখিনি মই ফ্ৰাই কৰি লৈছিলোঁ খাবলৈ। এয়া কোনে বাৰু এনেদৰে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। এয়া মাছ দি দিলোঁ। মাছ দিয়াৰ পিছতে মই ইয়াত ধনিয়া দিম। ধনিয়া দি ইয়াত উতল আহিবলৈ দিম। ইয়াত ধনিয়া দি এইখিনি উতল আহিবলৈ দিলোঁ। কালাৰটো দেখিছেনে কিমান চেঞ্জ হৈ গ'ল? উতল আহি গ'ল। এয়া ধনিয়া দি দিলোঁ। সম্পূৰ্ণ হৈ গ'ল। এয়া তৰকাৰী মোৰ মাছৰ থালি ৰেচিপি ৰেডি। এইফালে প্ৰায় মাছ। আজিলৈ আহিছোঁ। বাই বাই।